যে আমাৰ কৃষক ৰাইজে আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ ফালৰ পৰা দিয়া 200টা তামোলৰ পুলি দি অকণমান হ'লেও যাতে তেখেতসকলে উপকৃত হ'ব পাৰে আৰু আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ সুবিধাটো প্ৰতিজন বেনিফিচিয়াৰী যাতে লাভৱান হয়। আমাৰ উদ্দেশ্যটো সেইটোৱে মূল উদ্দেশ্যটো। আজি কিমানজন বেনিফিচিয়াৰী এটা বিতৰণ? আজি আমি 170 জনকে টাৰ্গেট লৈছোঁ আজি বিলাই শেষ কৰাৰ কাৰণে আৰু গোটেইখিনি পুলিবিলাকো আহি পাইছে। কিমান প্ৰতিটো পৰিয়ালক কিমান? প্ৰতিটো পৰিয়ালে 200টালৈকে পাব। এটা পৰিয়ালে অনাগত দিনত এনেকুৱা কিবা কাৰ্যসূচী অনাগত দিনত আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ ফালৰ পৰা মই নিজাববীয়াকৈ অলপ চিন্তাধাৰা এটা কৰিছোঁ। সেইটো হ'ল আমাৰ কৃষক ৰাইজৰ বিশেষকৈ পানীৰ সমস্যাটো খুবেই আছে। এই পানীৰ সমস্যাটো আমি কেনেকুৱা ধৰণে আঁতৰোৱাব পাৰোঁ তাৰ কাৰণে মই নিজাকৈ লিখিছোঁ। আমাৰ আদিবাসী ডেভেলপমেণ্ট কাউন্সিলত যিখিনি ফাণ্ড আছে সেই ফাণ্ডতে লিখা হৈছে। অহা দিনবোৰত আমি ভাবিছোঁ যে বেনিফিচিয়াৰীবিলাকক চ'লাৰ পাম্প যদি আমি দিব পাৰিলোঁ হয় তেতিয়াহ'লে খুবেই উপকৃত হ'ব যেন অনুমান হয়।